আৰু নগাঁৱতো আমাৰ হাতত আছিলে, পূৰ্বতেও আছিলে। নাই এতিয়া চা সংখ্যালঘু বা সংখ্যাগুৰু বুলি কথা নাই, কাৰণ কিয় মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৈছে যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস সবকা প্ৰয়াস। আৰু যিহেতু আজি যিসমূহ আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল আছে, সকলোতকৈ যদি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যদি বেছিকৈ পাইছে সেই অঞ্চলতে পাইছে, যদি আজি ৰেচন কাৰ্ড যদি পাইছে, আয়ুষ্মান ভাৰতৰ যদি কাৰ্ড পাইছে সেই অঞ্চলত পাইছে। গতিকে তেওঁলোকে যদি ভাবে, সংখ্যালঘু সমাজে যদি ভাবে যে মোদী ডাঙৰীয়াই বিশ্ব আমাৰ যি অৰ্থনীতি বা ৱৰ্ল্ড ইকনমিক যিহেতু পঞ্চম স্থানত আছোঁ, যোৱাকালিও তেখেতে কৈছে যে তৃতীয় স্থানলৈ তেওঁ নিয়াৰ কাৰণে ধাৱমান হৈছে বা প্লেনিং কৰিছে। আৰু তৃতীয় স্থানত নিয়া মানে আল্টিমেটলি ইয়াতে সংখ্যাগুৰুৱে হওক বা সংখ্যালঘুৱে সকলোৱে উপকৃত হ'ব। এতিয়া যেনেকুৱাকৈ সংখ্যালঘুসকল উপকৃত হৈছে, মই ভাবোঁ যে তেওঁলোকে আগন্তুক দিনত নিশ্চিত হোৱাত বিবেক এপ্লাই কৰিব, আৰু বিবেক এপ্লাই কৰি পেলাই নিশ্চিত ওপৰত তেওঁলোকেও ভাৰতীয় জনতা পাৰ্টিকে লগত থাকিব। কাৰণ কিয় এতিয়া সংখ্যালঘু সমাজো বুজি উঠিছে, তেওঁলোকক যিধৰণে বিভ্ৰান্ত কৰা হৈছিলে, UDF আৰু কংগ্ৰেছে যেনেকৈ বিভ্ৰান্ত কৰিছিলে, সেই বিভ্ৰান্তৰ বলি এইবাৰ নহয় বুলি মই আশাবাদী। গুৰুজনৰ জন্মস্থান বটদ্ৰৱা সমষ্টি নগাঁৱত সোমোৱাৰ কাৰণে একাংশ বটদ্ৰৱাখনৰ সেই আৱেগ জড়িত আছে বুলি এটা উজু আপত্তি কৰিছে। নহয়, বটদ্ৰৱা নামটোতো তেওঁলোকৰ ৰখা হৈছে, নগাঁও বটদ্ৰৱা নাম ৰখা হৈছে, এইটো নগাঁও ৰখা নাই। আৰু বটদ্ৰৱা ৰাখিছে ভালেহে হৈছে, এইটো ভালেহে পাব লাগে। বটদ্ৰৱা ৰাখি ৰাইজেতো এইটো মানে সুখী হৈছে, কাৰণ কিয় মই খন্তেক আগতে বটদ্ৰৱাৰ পৰা ফোন পাইছিলোঁ, বটদ্ৰৱা ৰাইজেতো ভাল পাইছে এইটো। কাৰণ কিয় বটদ্ৰৱা চিৰদিনৰ কাৰণে যে এটা বটদ্ৰৱা আৰু নগাঁও বুলি যে সদৰ নাম পালে, সেইটো কাৰণে তেওঁলোকে আছে ফটকাহে ফুটাব লাগে তেওঁলোকে, মই ভাবোঁ আৰু কি। আজিতো বহুত ঠাইত ফটকা ফুটাই আছে। এতিয়া আপুনি যাব, আপুনি যিহেতু যোগান মন্ত্ৰী, সেই এটা প্ৰশ্ন, যিহেতু এইটো এটা কমন প্ৰশ্ন যে মূল্যবৃদ্ধিয়ে ৰাইজক জোৰলা কৰিছে, সমষ্টি পুনৰুদ্ধাৰণে বৰ্তমান হৈছে, যিহেতু আপোনাৰ বিজেপিৰ বাবে যথেষ্ট ভাল হ'ব বুলি সকলোৱে আশা কৈছে বা আপোনালোকৰ মিত্ৰৰ বাবে, কিন্তু মূল্যবৃদ্ধিয়ে আপোনালোকক অনাগত নিৰ্বাচনত প্ৰভাৱ পেলাব নাই বুলি কি বুজাব? চাওক, মূল্যবৃদ্ধিৰ কাৰণে আমি উদ্বিগ্ন, মই যোগান মন্ত্ৰী হিচাপে ময়ো উদ্বিগ্ন, আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া উদ্বিগ্ন, প্ৰধানমন্ত্ৰী ডাঙৰীয়া উদ্বিগ্ন। কিন্তু যিহেতু মূল্যবৃদ্ধিৰ লগত আমাৰ যিহেতু যোগান আৰু চাহিদাৰ লগত সম্পৰ্ক এটা আছে, মই পূৰ্বতো কৈছোঁ যে আজি আমি ভাৰত চৰকাৰে কি কৰিছে, যি সময়ত আমি অসমৰ মানুহে 1200-1300 টকাত আমি ধান বিক্ৰী কৰিছিলোঁ, এতিয়া সেই ধান যোৱা এমাহ আগলৈ আমি দাম দিছিলোঁ, পাৰ কুইণ্টেল দিছিলোঁ 2040 টকা। এতিয়া আকৌ মোদী ডাঙৰীয়াই পুনৰ বৃদ্ধি কৰি সেইটো 2183 টকা কৰিছে। অৰ্থাৎ কৃষকক সকাহ দিয়াৰ কাৰণে ধানৰ দাম বৃদ্ধি কৰা হৈছে, আৰু যাৰ কাৰণে অট'মেটিকলি কিছু চাউলৰ দাম বৃদ্ধি হ'ব। কিন্তু আমাৰ যি NFSত যিসমূহ চাউল লয়, কাৰণ 84% মানুহে 35 কিলোকৈ চাউল পায়, তেওঁলোকৰ ক্ষেত্ৰত সমস্যাটো অহা নাই। সমস্যাটো আহিছে যিসকল মধ্যভোগী মানুহ, যিসকলে ব্ৰেণ্ডেড চাউল খায়, তেওঁলোকৰ কাৰণে সমস্যা আহিছে। আৰু সেইকাৰণে ভাৰত চৰকাৰে কি কৰিছে, আজি 20 জুলাই তাৰিখে যিসমূহ নন বাছমতি চাউল, সেই নন বাছমতি চাউলৰ ৰপ্তানি বন্ধ কৰি দিছে। কাৰণ সমগ্ৰ বিশ্বত 31% আমি কণ্ট্ৰিবিউট কৰোঁ, আমাৰ চাউল বা ধান বিদেশত যায়, সমগ্ৰ বিশ্বত যায়। এতিয়া সেইটো ভাৰত চৰকাৰে বন্ধ কৰি দিয়াৰ পিছত এতিয়া পৰ্যায়ক্ৰমে লাহে লাহে চাউলৰ দামটো কমিব ধৰিছে। সৰিয়হ আমি 70% আমি বিদেশৰ পৰা আনিব লাগে, সৰিয়হৰ তেল। তো সৰিয়হৰ কাৰণে আমি নিশ্চিত ওপৰত সৰিয়হৰ খেতি কৰিব লাগিব। এতিয়া পাচলিৰ দাম বাঢ়িছে, বানপানী অহাৰ কাৰণে পাচলিৰ দাম বাঢ়িছে, আপোনালোকে সকলোৱে মোকে দোষাৰোপ কৰিছে, কিন্তু পাচলিৰ লগততো মোৰ সম্পৰ্ক নাই। মইতো এটাই আহ্বান জনাম যে পাচলি যদি আমি যদি দাম কমাব লাগে, সকলোৱে আমি পথাৰত যাব লাগিব। আৰু পথাৰত নগ'লেই হয়, নিজৰ ঘৰতে যদি জলকীয়া দুপাত যদি ৰুই থয়, তেতিয়া 300 টকাততো খাব নালাগে। মইতো নিজে ঘৰতে জলকীয়া থাকে, আপোনাক দেখাই পায়, ৰাতিপুৱা বস্তু মোক দেখাই পায়। গতিকে আমি কৃষক নহ'লেও কৃষিৰ প্ৰতি কিছু আমি মনোযোগ দিয়া উচিত হ'ব। যেনেকুৱা বজালী অঞ্চলত তেওঁ অধ্যাপকেই হওক বা ডক্টৰে হওক বা তেওঁ অভিযন্তাই হওক, তেওঁলোকে কিন্তু পথাৰখন এৰি দিয়া নাই, কিন্তু অন্য ঠাইত পথাৰখন এৰি দিলে। গতিকে মূল্যবৃদ্ধি সাময়িকভাৱে আমি কষ্ট পাইছোঁ, কিন্তু মই আশাবাদী যে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু বিশ্ব ইকনমিক যিহেতু পঞ্চম স্থান পাইছে, কৰোণাৰ সময়ত পাকিস্তানে হওক বা শ্ৰীলংকা হওক বিধ্বস্ত হৈ গৈছে, তাৰপিছতে চম্ভালিব সক্ষম হৈছে। গতিকে যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আছে, তেওঁ নিশ্চিতভাৱে এই ক্ষেত্ৰত চাব, আৰু মই সেইটো আশাবাদী। কিছু মনৰ কষ্ট দুদিনমান পালেও এইটো লাঘৱ হ'ব। ৰকিবুল হুছেইনে কৈছে যে মুখ্যমন্ত্ৰীয়ে শেষ ৰাজনৈতিক ভুল, এবাৰ সমষ্টি পুনৰুদ্ধাৰ, আপুনি কি ভাবে? এইটোতো আমিতো আকাংক্ষিত পাবলগীয়া আছিলে, কাৰণ ডিলিমিনেশ্যন হোৱা নাছিলে। ডিলিমিনেশ্যন হোৱা নাছিলে, NRCৰ কাৰণে সেইটো বন্ধ কৰি ৰাখিছিলে। এতিয়া NRC যিহেতু তেনেকুৱা অৱস্থাতে আছে, গতিকে সেই মানুহসকলৰ যি আশা আকাংক্ষা, এই আকাংক্ষাক যদি আমি হেঁচা দি ৰাখোঁ, কংগ্ৰেছে সেই হেঁচা দি ৰাখিছিলে কাৰণে সেই ভুলটো কৰিছিলে, কিন্তু আমি সেইটো কৰা নাই। গতিকে ৰকিবুল হুছেইন ডাঙৰীয়াই যি ভৱিষ্যতবাণী কৈ আছে,
এইবোৰ এতিয়া তেওঁলোকৰ একোটা একোটা মনৰ এইবোৰ কথা হৈছে, এইটো অন্ধবিশ্বাসৰ পিনে বেছিকৈ সোমাই গৈছে এতিয়া মই দেখিছোঁ। কাৰণ কিয় ৰাইজৰ বিশ্বাস যিহেতু কংগ্ৰেছৰ ওপৰত নাই, গতিকে অন্ধবিশ্বাসটো বেছিকৈ বাঢ়ি গৈ আছে কংগ্ৰেছৰ। আৰু এনেকুৱাকৈ অন্ধবিশ্বাসৰ পিনে যোনে দৌৰি থাকে, মোৰতো অন্ধবিশ্বাস আমি নকওঁ, মইতো কোনো তন্ত্ৰ মন্ত্ৰ নকৰোঁ, মই আঙুঠিও নিপিন্ধা মানুহ মই। গতিকে আমিতো যি ৰাইজৰ লগত কাম কৰি পেলাই হেৰি কৰোঁ। গতিকে এতিয়া ৰকিবুল হুছেইন ডাঙৰীয়া যদি তেওঁ যদি মাদুলি তাদুলি যদি লৈ থাকে তেতিয়াহ'লেতো এইবোৰৰ কথা ক'বই। কিন্তু এতিয়া জনসাধাৰণে নিশ্চিত ওপৰত আগন্তুক দিনত 105টা ছিট ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰদলক দিব।